Hi friends, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ চিকেনৰ এটা ৰেচিপি। এইটো নৰ্মেল চিকেনৰ ৰেচিপিয়ে হয়, কিন্তু স্পেচিয়েলি মই এইটো কাৰণে বনাইছোঁ যে কি হয় আমাৰ প্ৰায় সকলো ঘৰতে দেখা যায় যে আমাৰ ওচৰ পাজৰ সকাম নিকাম বা যিকোনো ক্ষেত্ৰত আমাৰ মাহ প্ৰসাদবিলাক আমাক দিয়ে। কেতিয়াবা কি হয় ঘৰত আমি 4জন মানুহ থাকোঁ, তো 4জন মানুহে আমি যাওঁ 4টা প্ৰসাদ ভাগ দি যায় আৰু আমাৰটোতো ভাতখিনি মানে এগাল দিয়ে। তো কি হয় এইবিলাক আমাৰ থাকি যায়, প্ৰায় পেলনি যায়। তো সেইখিনি যদি আমি পেলাই নিদি এনেই ধৰক আপোনাৰ সুদামুখেনো কিমান খাব বা কিমানো ফ্ৰাই কৰি খাব, তো এনেকৈ আপোনালোকে চিকেনৰ লগত দি খাব পাৰে, একদম চিম্পল হয়। তো মই ইয়াতে কি কৰিলোঁ, আপোনাৰ তেল দিলোঁ, একদম নৰ্মেল চিকেন বনোৱাৰ দৰে তেল দি তাতে মই পিঁয়াজ দি তাৰপিছত আপোনাৰ তাতে মই চিকেন প্ৰায় আমাৰ দুজনৰ কাৰণে প্ৰায় 12 পিচমান দিছোঁ। তো সেইখিনি তাৰপিছত তাতে মই আপোনাৰ যিটো ঘৰুৱা মছলা আছে সেয়া আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে তাতে আদা নহৰু পেষ্টটো দি দিব। তাৰপিছত আপোনালোকে এইখিনি ভালকৈ 5 মিনিটমান ফ্ৰাই কৰিব, ঢাকন নিদিব, খালি ফ্ৰাই কৰিব যাতে চিকেনটো কালাৰটো ভাল আহে। তাৰপিছত মই এতিয়া দিলোঁ আপোনাৰ নগা ধনিয়া বা মান ধনিয়া বুলি কয়, সেইটো মানে ফ্লেভাৰটো ভাল আহে আৰু আপোনাৰ হেল্থৰ কাৰণেও ভাল। তাৰপিছত মই এতিয়া আলু দি দিলোঁ, মাংস আলু খাই এনেও ভাল লাগে নহয় জানো। তো মাংস দি দিলোঁ আৰু পিঁয়াজ মই কি কৰিছিলোঁ, ডাঙৰ এটা পিঁয়াজ লৈছিলোঁতো, তো আধাখিনি মই তেলত দিছিলোঁ আৰু পিছত অলপ পিঁয়াজ দি দিছোঁ, তেতিয়া মানে ফ্লেভাৰটো বেছি লাগে আৰু ভাল লাগে খাই। তাৰপিছত এইখিনি এতিয়া মই প্ৰায় 5 মিনিটমান ভালদৰে ভাজিছিলোঁ। তাৰপিছত মই আকৌ এটা ঢাকন দি পিনে এইখিনি ভালকৈ মানে প্ৰায় 80% মান ভিজাকৈ মানে মই এইটো ঢাকন দি থৈ দিলোঁ। তাৰপিছত আপোনাৰ ভালকৈ দেখিছোঁ যে মাংসখিনি ধুনীয়া কালাৰ আহি গৈছে, আলুটো প্ৰায় সিজিছে। তাৰপিছত মই কি কৰিলোঁ, সেই মাহ প্ৰসাদ যে মই কৈছিলোঁ এক্সট্ৰা, সেইখিনি মই আগতে কুকাৰত বইল কৰি থৈ দিছিলোঁ ভালকৈ সিজাই পিনে। তো সেইখিনিতে মই ইয়াতে আপোনাৰ দি দিম। দি দিয়াৰ পিছত আৰু আপোনাৰ ভালকৈ আপোনাৰ ফিক্স টাইম বুলি নহয়, মাজে মাজে চাই লৰাই থাকিব। তো গ্ৰেভিটো ধুনীয়াকৈ যেতিয়া ডাঠ হ'ব নহয়, তাৰপিছত কি ক'ম আপোনাক, সেইখিনি আপোনালোকে আৰু ৰুটি ভাত যিহৰ লগত আপোনালোকে মন যায় খাব পাৰে, সেইদৰে খাই চাব। আৰু কথাটো এনেকুৱা টাইপৰ হয় যে আমাৰ বুটটো আমাৰ হেল্থৰ কাৰণে ভাল হয়, হাই প্ৰ'টিন হয় আৰু বাচ্ছাবিলাকো খাই ভাল পাব। তো আপোনালোকক খায়ো টেষ্ট লাগিব আৰু বুটটো পেলনি নাযায়, প্লাছ বুটটো ভালকৈ খোৱা যাব। তো এইটো ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব কমেণ্টত, আৰু এনেদৰে প্লিজ বনাই খাই চাব। আজিৰ ভিডিঅ'টো ইমানেই। অ'কে বাই, থেংক ইউ, টেক কেয়াৰ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ বাই।